So hi, hello, welcome Dawo Bhai blog to আজি নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো অলপ দেখাই দিম আমাৰ ইয়াতে এইবিলাক তো পানী দিয়া হৈ আছে মাটি গেলাইছো আৰু তো ৰোৱা ৰুবৰ কাৰণে এইটো কাৰণে এতিয়া পানী দি থাকিব লগা হৈছে তো কাইলে ৰোৱা হ'ব তো হেতুকো দেখাই দিম অলপ কেনেকেনো ৰোৱা তো এতিয়া দেখা দিছো এইবিলাক হৈছে ৰোৱা যিবিলাক ধান লাগিব না সেইবিলাক হৈছে এইবিলাককে ৰুই পাছত ধান গছ হৈ ধান লাগি যাব দেই ৰাইজ চাই থাকক তো এইখনে পথাৰখন চাওক এইবিলাক পানী ভৰাই আছো এইবিলাক দেন তো এইটো পানী আহি আছে এইটো দৱা ফুল কৰিব লাগিব তাৰ পিছত আকৌ বেলেগ এটা দৱাত ভৰাব লাগিব তো এইফালে পানী আহিছে দেই ৰাইজ এইফালে এনেকে পানী আহিছে এনেকে এইফালে হৈ সেইটো মেচিনটো যে এইটো মেচিন পানী চলি আছে না এই মেচিনটোৰ পৰা এনেকে আহি আছে এইটো ৰাস্তা আহি আছে দেই এইটো এই পানী চা এইবিলাক পানী আহি এনেকে আহি মানে আৰু আহিয়ে আছে আৰু এইবিলাক কেনেকে গৈছে চাওক তো এইখিনি ওচৰে মানুহে ঘৰ ৰোৱা হৈ গৈছে তো এনেকে ৰোৱাবিলাক ৰুই থয় আৰু তো এইখিনি ৰোৱাখিনি এনেকে ৰুই থৈছে পানী ভৰাই তো এইবিলাক ৰোৱা হৈ গৈছে টোটেলি এতিয়া মানে এইটো সিজনত পথাৰত থাকিবৰ কাৰণে বহুত ভাল লাগে দেই পথাৰত থাকি মানে পথাৰত ভাত সাজ যিখিনি আমি ভাত খাওঁ না দুপৰীয়া সেই সাজটো খাই ভাল লাগে মানে অকল আলু পিটিকা হ'লেও ভাতটো খাই ভাল লাগে মানে বহুত ভাল লাগে দেই এইখিনি আমাৰ পথাৰ এইখিনি কাইলৈ আমাৰ ৰোৱা হ'ব তো আজি বোকা দিম আৰু তো কাইলৈৰ পৰা ৰোৱা ষ্টাৰ্ট কৰিব তো এইখিনি হৈছে পথাৰখন চাই থাকক এইফালে ট্ৰেক্টৰ হাল বাই আছে এইখন ট্ৰেক্টৰ হাল বাই আছে তো ইমানেই আৰু আজি ইমানকে দেখাই দিছোঁ আৰু তো পাছত তাৰো ভালকৈ দেখাম কাইলৈ তো কাইলৈ ৰোৱা কেনেকৈ ৰুব তাকে দেখাই দিম আৰু আজি ইমানে চাওক এইবিলাকে আৰু দেই তো এতিয়া এইখনে আমাৰ পথাৰখন আৰু দেই এইবিলাক পানী দি আছোঁ আজি গোটেই দিনটো এনেকৈ পানী দিয়ে থাকিব লাগিব তাৰপিছত আৰু ভাত চাতো খাই ল'ব লাগিব আৰু এইবিলাক বগলী পৰি আছে ছাৰ এইবিলাক বগলী চৰাই বগা বগলী চৰাই গোটেইখিনিতে পৰি যেতিয়া মাটি গেলাই মানে গোটেই বগলী হৈ যায় তো এইখনে পথাৰখন এইবিলাক ৰুই থোৱা হৈছে এনেকৈ এইবিলাক পথাৰলৈ মানুহ আহি আছে তো এইখনে পথাৰখন এনেকুৱাই পথাৰ আৰু দেই যিবিলাক ধান গুটি লাগে যে এনেকুৱাই পথাৰ আৰু এইবিলাক দেই